মই সকলো সময়ত বৰ্তমানত কেনেকৈ জীয়াব পাৰিম? যদি আপোনাৰো মনলৈ এই প্ৰশ্নটো আহে, তেনেহ'লে এই সৰু কাহিনীটো আপোনাৰ বাবে। এবাৰ এজন ব্যক্তি এজন মহাত্মাৰ ওচৰলৈ যায় আৰু কয়, মহাত্মা, মই আপোনাক এটা প্ৰশ্ন কৰিব পাৰিমনে? আৰু মহাত্মাজনে ব্যক্তিজনক প্ৰশ্ন কৰিব অনুমতি দিয়ে। ব্যক্তিজন সোধে, এনেকুৱা মই কি কৰিম যিটোৰে মই সকলো সময়তে বৰ্তমানত জীয়াব পাৰিম? মহাত্মাজন ব্যক্তিজনৰ সেই প্ৰশ্ন শুনি চুপ হৈ থাকে। ব্যক্তিজন ভাবে যে মহাত্মাজনে মোৰ কথা শুনা পোৱা নাই। তেওঁ আকৌ এবাৰ তেওঁৰ প্ৰশ্নটো কৰে, কিন্তু দ্বিতীয়বাৰো মহাত্মাজনে তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে আৰু ব্যক্তিজন তৃতীয়বাৰ প্ৰশ্নটো কৰে। তাৰ পিছত মহাত্মাজন ব্যক্তিজনৰ ফালে চায় আৰু তেওঁক এটা প্ৰশ্ন কৰে, তুমি মাটিৰ ওপৰত থিয় হ'ব পাৰানে? ব্যক্তিজন মহাত্মাজনক কয়, মই মাটিৰ ওপৰতে থিয় হৈ আছোঁ। মই কোনো মাটিৰ তলত বা মাটিৰ ওপৰত বায়ুত থিয় হ'ব নোৱাৰোঁ। আপুনি মোক দেখিব পৰা নাই নেকি? মহাত্মাজন ব্যক্তিজনক কয়, মইতো দেখা পাই আছোঁ, কিন্তু তুমিহে দেখিব পৰা নাই। ব্যক্তিজন কয়, মই একো বুজি পোৱা নাই গুৰুদেৱ। মহাত্মাজন ব্যক্তিজনক কয়, তুমি যেতিয়া মাটিৰ তলত থাকিব নোৱাৰা বা মাটিৰ ওপৰত বায়ুত থাকিব নোৱাৰা, তেনেহ'লে তুমি এইটো দেখিব নোৱাৰা নেকি যে তুমি যিমানেই চেষ্টা নকৰা কিয়, না তুমি অতীতত থাকিব পাৰা না তুমি ভৱিষ্যতত থাকিব পাৰা। যেতিয়া তুমি আগৰ পৰাই বৰ্তমানত আছা, ইয়াতকৈ বেছি কি বৰ্তমানত থাকিব বিচৰা? তুমি এইটো বুজি পোৱা উচিত যে জীৱনৰ অৰ্থই হ'ল বৰ্তমান। তুমি বিচাৰিলেও অতীতত বা ভৱিষ্যতত থাকিব নোৱাৰা, কাৰণ তোমাৰ তাত ইয়াৰ কোনো বিকল্প নাই। তুমি সেই অতীতৰ বিচাৰবোৰক ভাবি ভাবি ব্যাকুল হৈ থাকা, যিবিলাকৰ কোনো জীৱিত অস্তিত্ব নাই, বা সেই বিচাৰবোৰক ভাবি ব্যাকুল হোৱা, যিবিলাকৰ কোনো ঠিক নাই যে ভৱিষ্যতত সেইবোৰ ঘটিব নে নাই। ব্যক্তিজন কয়, তেতিয়াহ'লে মই এই বিচাৰবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম? মহাত্মাজন কয়, আকৌ এবাৰ ভুল প্ৰশ্ন। এই আমাৰ মগজুটো যিটোৰ ইমান ক্ষমতা আছে যে এই তিনিটা স্থিতিত ভাবিব পাৰে, এয়া প্ৰকৃতিৰ পৰা পোৱা এক উপহাৰ। তুমি ইয়াক শেষ কৰিব বিচৰা নেকি? যদি তুমি বিচাৰবোৰক মাৰি পেলাব বিচৰা, তেতিয়াহ'লে তুমি মগজুটোক মাৰি পেলোৱাৰ দৰে হ'ব। এইটো মগজু যিটো বহুত শক্তিশালী, তুমি এইটোক নষ্ট কৰিব বিচৰা নেকি? ব্যক্তিজন কয়, তেনেহ'লে আপুনিয়ে কওক, মই কি কৰোঁ? মই বহুত সমস্যাত আছোঁ। মই কোনো ৰাস্তা বিচাৰি পোৱা নাই। মহাত্মাজনে ব্যক্তিজনক কয়, এতিয়াহে তুমি সঠিক প্ৰশ্ন কৰিছা। এতিয়া কিবা উপায় উলিয়াব পৰা যাব। যদি তুমি জীৱনৰ সকলো সমস্যাৰ পৰা হাত সাৰিব বিচৰা, তেনেহ'লে তুমি শাৰীৰিক আৰু মানসিক তপস্যা কৰিব লাগিব। ব্যক্তিজনে সোধে, শাৰীৰিক আৰু মানসিক তপস্যা কি? মহাত্মাজনে কয়, শাৰীৰিক তপস্যাৰ অৰ্থ হ'ল উচিত আহাৰ, উচিত টোপনি, উচিত ব্যায়াম। আৰু মানসিক তপস্যাৰ অৰ্থ হ'ল ধ্যান, নিজৰ লগত সময় কটোৱা আৰু আৱৰ্জনাবোৰক ভিতৰলৈ সোমাবলৈ বাধা প্ৰদান কৰা। ব্যক্তিজন মহাত্মাজনক সোধে, আৱৰ্জনা মানে কি বুজাব বিচাৰিছে আপুনি? মহাত্মাজনে কয়, আৱৰ্জনা সেইবোৰেই যিবোৰে তোমাৰ বিকাশক বাধা দিয়ে। এইটো তোমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা তোমাৰ ভিতৰত প্ৰৱেশ কৰে। যদি তুমি সকলো সমস্যাৰ অন্ত বিচৰা, তেতিয়াহ'লে তুমি শাৰীৰিক আৰু মানসিক তপস্যা কৰিব লাগিব। ব্যক্তিজন সোধে, শাৰীৰিক তপস্যা আৰু মানসিক তপস্যা কৰা সহজনে? মহাত্মাজনে ব্যক্তিজনক কয়, সহজ নহয়, কিন্তু টানো নহয়। যদি ভিডিঅ'টি ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ মূল্যৱান সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।